Hello friends, welcome to the channel. আজিৰ এই ভিডিঅ'টোত মই পাৰ্টস অফ স্পিচ সম্পৰ্কে আলোচনা কৰিম। তো পাৰ্টস অফ স্পিচ কাক বলে, কি হয়, এইটো আমি সকলোৱে জানো। কিন্তু ইয়াৰ ইম্পৰ্টেন্সটো আমি যিকোনো কম্পিটিটিভ এক্সামতে যাওঁ, ইয়াৰ ইম্পৰ্টেন্সটো তেতিয়া আমি বুজি পাওঁ যে প্ৰতিটো পৰীক্ষাত আমি দেখা পাওঁ, প্ৰতিবাৰে ইয়াৰ পৰা কোৱেশ্চন আহে। ই কালেক্টিভ নাউনে হওক, প্ৰিপজিশনে হওক, এডভাৰ্বে হওক, বিভিন্ন ধৰণৰ পৰীক্ষাত দিয়া দেখা যায়। তো আজিৰ এই ভিডিঅ'ত মই কেৱল জাস্ট পাৰ্টস অফ স্পিচ কাক বলে, ই কেই প্ৰকাৰ, প্ৰতিটোৰে ডেফিনেশ্যনটো ভালকৈ বুজাই দিম। আৰু যদি প্ৰয়োজন হয় ইয়াৰ পাৰ্টসমূহ, অৰ্থাৎ নাউন আছে, নাউনৰ পাৰ্টসমূহ, এডজেক্টিভ আছে, এডজেক্টিভৰ পাৰ্টসমূহ তোমালোকে যদি প্ৰয়োজন বুলি ভাবা মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই নিশ্চয় ইয়াৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, কিয়নো এই টপিকটো যিকোনো কম্পিটিটিভ এক্সাম হওক, এইটো জিটি হওক, পিজিটিৰ কাৰণে হওক বা এডিআৰই হওক, যিকোনো এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি যেতিয়াই পাৰ্টস অফ স্পিচ বুলি কওঁ, আমাৰ ফাৰ্ষ্ট কোৱেশ্চনটো আহে যে পাৰ্টস অফ স্পিচ কি হয়। একচুৱেলি পাৰ্টস অফ স্পিচ কি, আমি যদি ভালদৰে ইয়াৰ নামটোত লক্ষ্য কৰোঁ, ইয়াৰ নামটোতে আমি গম পাম যে পাৰ্টস অফ স্পিচ কাক বোলে। যেনেকুৱা ইয়াত চাওঁ, পাৰ্টস অফ স্পিচ। আমি প্ৰথমতে এই শব্দ দুটা আলোচনা কৰোঁ। স্পিচ মানে কি? স্পিচ মানে হৈছে কথা। যেনেকুৱা মই এটা কথা কৈ আছো, হয় নে নহয়, তোমালোকে শুনি আছা। যেনেকৈ ইয়াত এটা মই এক্সাম্পল দিছো, হি ইজ এ গুড বয়। ঠিক আছে, হি ইজ এ গুড বয়, তেওঁ এজন ভাল ল'ৰা। তো এইটো এটা কথা হয়, এইটো এটা বাক্য হয়। এই বাক্যটোৰ মই যদি কওঁ হিটো কি, হিটো কি হয়? হিটো এটা পাৰ্টস হয়, অংশ হয়। ইজটো এটা পাৰ্টস হয়, এ এটা অংশ হয় বা পাৰ্টস হয়। গুড বয়, এইটো এটা এটাকৈ কি হৈছে, পাৰ্টস হয়। আৰু এই পাৰ্টস কিহৰ হয়? এই গোটেইটো হি ইজ এ গুড বয়, ইয়াৰ এটা কি হয়, পাৰ্টস হয়। অৰ্থাৎ এই গোটেইটো হৈছে এটা বাক্য আৰু এই বাক্যৰ এটা এটাকৈ হৈছে ইয়াৰ পাৰ্টস। অৰ্থাৎ পাৰ্টস অফ স্পিচ হৈছে যে এটা বাক্যৰ অংশ, আমি যাক শব্দ বুলি কওঁ, যাৰ কাৰণে আমি যদি পাৰ্টস অফ স্পিচ অসমীয়াত জানো, ই কি হয়, পদ হয়। আৰু ইয়াৰ ডেফিনেশ্যনটা আমি সকলোৱে পঢ়িছো যে বাক্য এটা ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে আমি কি বুলি কওঁ, পাৰ্টস অফ স্পিচ, যাক আমি অসমীয়াত পদ বুলি কওঁ। এতিয়া আমি জানিম এই পাৰ্টস অফ স্পিচৰ ভাগ কেইটা। পাৰ্টস অফ স্পিচৰ ভাগ আমি সকলোৱে জানো কিমানটা। পাৰ্টস অফ স্পিচৰ ভাগ হৈছে 8টা। 1 নম্বৰ হৈছে নাউন, 2 নম্বৰ pronoun, 3 নম্বৰ adjective, 4 নম্বৰ verb, 5 নম্বৰ adverb, 6 নম্বৰ preposition, 7 নম্বৰ conjunction আৰু 8 নম্বৰ হৈছে interjection। এতিয়া আমি এই প্ৰতিটোৰে ভাগৰ ডেফিনেশ্যনটো জানিম যে এই প্ৰতিটোৰে কি কয়, কি বুজায়। ঠিক আছে, তো বলক। তো এইখিনিতে এটা কথা কৈ দিওঁ, যদি তোমালোকক এই ভিডিঅ'টো ভাল লাগিছে, তোমালোকে যদি ভাবা যে এই চেনেলটোৰ দ্বাৰা আমাৰ উপকৃত হ'ব, তো চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তো প্ৰথমতে আমাৰ আছে নাউন। নাউন হৈছে আমাৰ পাৰ্টস অফ স্পিচৰ প্ৰথম নাম। এই নাউনটো কি বুজাব? নাম বুজায়। ইংলিছত আমি যাক কওঁ নেমিং ৱৰ্ডছ। নেমিং ৱৰ্ডছ মানে কি? ই নাম বুজাব। ই ব্যক্তি হ'ব পাৰে, বস্তু হ'ব পাৰে। আমি পৃথিৱীত যিমান দেখি আছো, দেখা পোৱা যিমানবোৰ বস্তু আছে, সকলোবোৰে কিবা নহয় কিবা এটা নাম আছে, হয় নাই? সেই নামবোৰে হৈছে নাউন। যেনেকুৱা মই এক্সাম্পল দিছো, ইয়াতে ৰাম ইজ এ গুড বয়। ইয়াত এজন ভাল ল'ৰাৰ বিষয়ে কোৱা হৈছে আৰু সেই ল'ৰাজন কোন হয়? সেই ল'ৰাজন হৈছে ৰাম। ঠিক আছে, তো ৰাম কি হয় মই কৈ দিলো যে ৰাম হৈছে কোনোবা এজন ল'ৰাৰ নাম। ঠিক সেইদৰে দিল্লী ইজ দ্য কেপিটেল অফ ইণ্ডিয়া। দিল্লী কি হয়? আমি সকলোৱে জানো দিল্লী হৈছে ভাৰতৰ ৰাজধানী, এখন ঠাইৰ নাম। এই ঠাইৰ নাম বুজাইছে, সেইকাৰণে কি হ'ব, ইও কি হ'ব, এটা নাউন হ'ব। ঠিক আছে, ইয়াৰ পিছত কি আছে? pronoun। এতিয়া আমি pronounটো চাম। এইটো লিখা হোৱা নাই।
pronoun. এতিয়া মই তোমালোকে যদি আগৰ বাক্যটো লক্ষ্য কৰা আগৰ বাক্যটোৰ দৰে সেই একেটাই বাক্যকে লৈছো মই তাতে আছিল হিৰ ঠাইত কি আছিল ৰাম আছিল মই ৰামৰ ঠাইত লৈছো হি Ram is a good boy আগৰ যেটো আছিল ইয়াত লিখিছো মই he is a good boy কিয় লৈছো কাৰণ একেটা বাক্য হলে আমি কম্পাৰিজন কৰিব পাৰো আৰু যেতিয়া আমি কম্পাৰিজন কৰিব পাৰিম তেতিয়া আমাৰ আন্ডাৰষ্টেণ্ডিং টো ভাল হ'ব তো ৰামৰ ঠাইত আহিছে কি he is a good boy অৰ্থাৎ তেওঁ এজন ভাল লৰা এই ৰাম নিলিখি মই লিখিলো কি he it তাতে কি আছিল Delhi is the capital of India আৰু দিল্লী ঠাইত মই লিখিলো কি it তো ইয়াত ঠাইৰ নামত আহিছে it ঠিক হেদৰে ব্যক্তিৰ নামত আহিছে he ঠিক হেদৰে সোৱালি বা কোনো এগৰাকী মহিলাৰ নামত কি আহিব she মোৰ যেনিকুৱা মোৰ নিজৰ নাম আছে তো মোৰ নামৰ ঠাইত মই কেতিয়াবা কি কম মই কওঁ হয় না নহয় তো এই যে নামৰ হলনি যেটো ব্যৱহাৰ কৰা হয় সেই ব্যৱহাৰ হোৱা পদ কওঁ বা পাৰ্টস অফ স্পিচ কওঁ হেতু কি হ'ব pronoun তো ইয়াৰ ডেফিনেশন তো আমি কি কম যে নামৰ হলনি ব্যৱহাৰ হোৱা পদক কি বুলি কোৱা হয় pronoun বুলি কোৱা হয় আশা কৰো অতি সহজতে ভালদৰে বুজি পাই আছা এতিয়া আমি জানিম যে অ্যাডজেক্টিভ কাক বলে মই আগৰ দৰে কি কৰিছো এই একেটা বাক্যকে লৈছো কিয় তাতে কি আছিল ৰাম ইজ এ গুড বয় ইয়াত লক্ষ্য কৰো ইয়াত অ্যাডজেক্টিভ কোনটো হয় তো অ্যাডজেক্টিভ আমি যদি লক্ষ্য কৰো চাও রাম আমি অলপ আগতে পালো কি হয় নাউন হয় রাম ইজ এ গুড বয় ইয়াত রামৰ বিষয়ে কোৱা হৈছে যে রাম কি হয় এজন ভাল লৰা হয় তো ইয়াত এই যে ভাল লৰা এই ভাল গুড এই শব্দটোৱে কি কৰিছে ৰামৰ বিষয়ে কৈ আছে যে ৰাম এজন কি হয় ভাল লৰা হয় তো এনেকুৱা গুণ কলে কাৰোবাৰ বিষয়ে প্ৰকাশ কৰিলে সেই শব্দবোৰক কি কোৱা হয় অ্যাডজেক্টিভ ঠিক আছে তো মই আৰু এটা এক্সাম্পল লৈছো তেনেকুৱা আছে ইয়াতে হি ইজ ইন্টেলিজেন্ট ইয়াত হি তো কি আছিল হি তো আছিল pronoun আমি অলপ আগতে পালো যে কি হি তো কি হয় pronoun হয় নামৰ হলনি ব্যৱহাৰ হৈছে ৰামৰ হলনি মই তেতিয়া লিখিছিলো হি তো হি তো কি হয় pronoun হয় তো pronoun এই যে হি ইজ ইন্টেলিজেন্ট তেওঁ হয় কি ইন্টেলিজেন্ট অৰ্থাৎ ইয়াত যেনেকুৱা ৰামৰ বিষয়ে কোৱা হৈছে যে ভাল ঠিক সেইদৰে হি pronounৰ বিষয়ে কোৱা হৈছে যে তেওঁ কি হয় ইন্টেলিজেন্ট হয় এনেকুৱা কৈ এই যে ইন্টেলিজেন্ট শব্দটোৱে কি বুজাইছে কাৰোবাৰ গুণ বুজাইছে ঠিক সেইদৰে আমি কব পাৰো যে ইয়াত কাৰ গুণৰ কথা কোৱা হৈছে ওপৰটোত নাউন আৰু দুই নম্বৰটোত pronounৰ কি কৰা হৈছে গুণৰ কথা কোৱা হৈছে তোমালোকৰ হয়তো প্ৰশ্ন হ'ব পাৰে স্যাৰ কেৱল গুণৰ কথা কলেই pronoun হ'বনে কেৱল গুণৰ কথা নহয় এটো দোষ হ'ব পাৰে অৱস্থা হ'ব পাৰে পৰিমাণটো হ'ব পাৰে এনেকুৱা মই এটা যদি শব্দত কওঁ যে অ্যাডজেক্টিভটো আমি কেনেকৈ বুজি পাম যে কোন এটা বস্তু কেনেকুৱা মই কেনেকুৱা শকত নে পাতল বস্তুটো কেনেকুৱা ডাঙৰ নে সৰু দীঘল নে চুটি তো এই কেনেকুৱা অৱস্থাটো বুজালে তাক কি কোৱা হয় অ্যাডজেক্টিভ বুলি কোৱা হয় আশা কৰো বুজি পাই আছা যে তেনেহলে অ্যাডজেক্টিভৰ ডেফিনেশনটো কেনেকৈ দিম যে নাউন আৰু pronoun এটো মনত ৰাখিবা নাউন আৰু pronounৰ দোষ গুণ অৱস্থা পৰিমাণ যদি বুজায় তাক কি কোৱা হয় অ্যাডজেক্টিভ বুলি কোৱা হয় নেক্সট আছে আমাৰ ভাৰ্বক অসমীয়াত কি বুলি কোৱা হয় ক্ৰিয়া বুলি কোৱা হয় ক্ৰিয়াৰ ডেফিনেশনটো কি আছিল যে যি পদে কোনো কাম কৰা বা হোৱা বুজায় মনত ৰাখিব লাগিব কাম কৰা বা হোৱা যেনেকুৱা মই তোমালোকৰ লগত কি কৰি আছো শিকাই আছো বা কথা পাতি আছো তোমালোকে নিশ্চয় মোক চাই আছা তো তোমালোকৰ যেনেকৈ চাই থকাটো কাম হৈছে মোৰ সেইদৰে কথা কোৱাটো কাম হৈছে বা বুজাই থকাটো কাম হৈছে তো এই যে কোনো কাম কৰা বুজাইছে সেইটো হ'ব কি ভার্ব ঠিক সেইদৰে আমি হিন্দীত কম কিন্তু मैं एक लड़का हूं वो एक लड़का है हूं है যেটো আমি হয়তো অসমীয়াত নকওঁ যেনেকৈ ইয়াত মই লিখিছো he is a good boy তেওঁ এজন ভাল লৰা হয় এই হয় is হোৱা বুজাইছে ঠিক আছে এনেকুৱা হোৱা বুজালে এটো কি হ'ব ভার্ব হ'ব নতুবা he works hard তেওঁ কি কৰে কঠোৰ শ্ৰম কৰে কাম কৰে ঠিক আছে তো এনেকুৱা কাম কৰা বুজালে বা হোৱা বুজালে
তাকে কি কোৱা হয় ভাৰ্ব বুলি কোৱা হয় তেনেহলে আমি ডেফিনেশনটো কি কম যে যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাক কি কোৱা হয় পাৰ্টস অফ স্পীচ আশা কৰো ভাল পাই আছে যদি ভাল পাই আছে লাইক কৰিবা আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা এতিয়া চাও এডভাৰ্বটো বহুত গুৰুত্বপূৰ্ণ হয় বহুতো ষ্টুডেন্টে ভালদৰে এডভাৰ্বটো বুজিয়ে নাপায় যে স্যাৰ কি হৈছে এডভাৰ্বটো কিছুমানৰ কনফিউজন থাকি যায় মই কেতিয়াবা মেছেজ পাও তো ভালকৈ বুজিবলৈ চেষ্টা কৰিবা আশা কৰো আজিয়ে শেষ হৈ যাব আমি অলপ আগতে বলো এই মাত্ৰ পালো যে কি ভাৰ্ব ওয়ার্ডসটো কি হয় ভার্ব হয় এই বাক্যটোৰ অৰ্থটো জানিবলৈ চেষ্টা কৰিম হি ওয়ার্কস হার্ড তেওঁ কঠোৰ শ্ৰম কৰে ইয়াত হিটো কি হয় pronoun হয় ওয়ার্কসটো কি হয় ভার্ব হয় তো আমি হার্ড শব্দটোক যদি লক্ষ্য কৰো হি কিন্তু এই হার্ড শব্দটোৱে ওয়ার্কস কামখিনি কেনেকুৱাকৈ কৰিছে সেইটো বুজাইছে অৰ্থাৎ তেওঁ কেনেকৈ কাম কৰে হার্ড ওয়ার্ক কৰে কঠোৰ শ্ৰম কৰে এই হার্ড শব্দটোৱে ভাৰ্বটোক বুজাইছে যে ভাৰ্বটো কেনেকুৱা ভাৰ্বক বুজালে এটো কোৱা হয় এডভাৰ্ব ভাৰ্বক মডিফাই কৰিলে এডভাৰ্ব বুলি কোৱা হয় আৰু দুটা বাক্য আছে এই দুটা ভালকৈ লক্ষ্য কৰিবা তো তোমালোকে এই মাত্ৰ গম পালা যে হাৰ্ডটো কি হয় হাৰ্ডটো হয় এডভাৰ্ব এতিয়া মই লক্ষ্য কৰো হি pronoun works verb so hard এই so শব্দটো আমি যদি লক্ষ্য কৰো so শব্দটোৱে কঠোৰ শ্ৰমটো কেনেকুৱা কৰে জাস্ট ওপৰত বাক্যটো পালো যে he works hard তেওঁ কঠোৰ শ্ৰম কৰে কিন্তু দ্বিতীয় বাক্যটো হৈছে he works so hard তেওঁ বেছিকে কি কৰে কঠোৰ শ্ৰম কৰে বা বেছিকে হাৰ্ড কাম কৰে তো এই যে so শব্দটোৱে হাৰ্ড শব্দটো কি কৰিছে মডিফাই কৰিছে অৰ্থাৎ কোয়ালিফাই কৰিছে মডিফাই কৰিছে ইয়াক পৰিমাণটো বুজাইছে তেনেহলে so শব্দটো কি হ'ব এডভাৰ্ব হ'ব তো আমি এইখিনিতে বুজি পালো কি যে এডভাৰ্বটো কাক মডিফাই কৰে বা কাৰ কথা বুজায় এক নম্বৰ ভাৰ্বৰ কথা বুজায় আৰু দুই নম্বৰ এডভাৰ্ব নিজকে বুজায় ঠিক আছে তো নেক্সট 3 নম্বৰটো চাম নেক্সট 3 নম্বৰটো হৈছে ৰাম ইজ এ ভেৰি গুড বয় ইয়াতে কৈছে যে ৰাম কেনেকুৱা ৰাম ভাল লৰা তো ভালটোক আমি যদি আকৌ লক্ষ্য কৰো ইয়াতে কি আছে ভেৰি শব্দটো আছে ভেৰি এনে গুড মানে কি গুড মানে ভাল আৰু ভেৰি মানে কি ভেৰি মানে হৈছে বৰ ভাল অৰ্থাৎ এই ভালটো কিমান ভাল বৰ ভাল বহুত ভাল ঠিক আছে এনেকুৱা বহুত শব্দটোৱে কাক মডিফাই কৰিছে গুড অৰ্থাৎ এডজেক্টিভক মডিফাই কৰিছে তো আশা কৰো তোমালোকৰ আৰু কোশ্চেন নাথাকিব বুলি মই আশা কৰি আছো যে ভেৰি শব্দটো কি হ'ব এডভাৰ্ব হ'ব আৰু তেনেহলে আমি ক'ব পাৰো যে এডভাৰ্বে কাক মডিফাই কৰে এক নম্বৰত পালো ভাৰ্বক দুই নম্বৰ পালো এডভাৰ্ব নিজকে আৰু তিনি নম্বৰত পালো এডজেক্টিভক কি কৰে মডিফাই কৰে আশা কৰো অতি সহজতে বুজিব পাৰিছা মই আকৌ কৈ দিও যে এডভাৰ্ব হৈছে কোনো ভাৰ্বক মডিফাই কৰিব নতুবা এডভাৰ্ব নিজকে মডিফাই কৰিব আৰু নহলে এডজেক্টিভ এটাক মডিফাই কৰিব অৰ্থাৎ এডজেক্টিভ এটাৰ পৰিমাণটো বুজাব অৰ্থাৎ কোনোবাই যদি ডেফিনেশনটো বুজে তেনেহলে আমি ক'ব পাৰো যে যি পদে ভাৰ্ব এডজেক্টিভ আৰু এডভাৰ্ব নিজকে মডিফাই কৰে সেই পদটোক এই পাৰ্টস অফ স্পীচটোক আমি কি বুলি কম এডভাৰ্ব বুলি কম তো নেক্সট আছে এডভাৰ্বৰ পিছত কি আছে নেক্সট এডভাৰ্বৰ পিছত আছে প্ৰিপজিশন তো প্ৰিপজিশন আমি শব্দ দুটা যদি ভালকৈ লক্ষ্য কৰো কি আছে প্ৰি আৰু আছে পজিশন প্ৰি মানে কি আমি সকলোৱে জানো প্ৰিপেড মোবাইল হয় না প্ৰি মানে আগত আৰু পজিশন মানে স্থান ঠাই হয় না তো প্ৰিপজিশন মানে কাৰোবাৰ আগত স্থান হ'ব তেনেহলে কাৰ আগত স্থান হ'ব আমি ভালকে লক্ষ্য কৰো ইয়াত স্কুল শব্দটো কি হ'ব নাউন হ'ব কিয় কাৰণ স্কুল হৈছে যত আমি অধ্যয়ন কৰো লৰা ছোৱালী যি যত কি কৰা হয় অধ্যয়ন কৰা হয় আমাৰ ফৰ্মেল এডুকেশনৰ যত আৰম্ভণি হয় হেতুৱে হৈছে স্কুল জেনাৰেলি হয় না তো এই স্কুলটো হৈছে নাউন আৰু হি ইজ গোইং এটো এটা হৈছে ক্লোজ বা আমি ক'ব পাৰো বাক্যাংশ আৰু ইয়াৰ লাষ্টত যে ফুল স্টপ আছে এই গোটেইটো হৈছে বাক্য যেনেকুৱা হি ইজ গোইং টু স্কুল এই গোটেইটো হৈছে এটা বাক্য আৰু এইটো হৈছে এটা ক্লোজ এই এটা
গোটেই বাক্যটোৰ এই নাউন স্কুলটো কি হয় এটা নাউন হয় এই নাউনটো আৰু এই বাক্যটোৰ বাকি অংশখিনি আমি কিহেৰে আমি কি কৰিছো সংযোগ কৰিছো সেইটো হৈছে টু অৰ্থাৎ এইটো হৈছে প্ৰিপজিশন অৰ্থাৎ প্ৰি মানে আগত কাৰ আগৰ কথা কোৱা হৈছে নাউনৰ আগৰ কথা কোৱা হৈছে ঠিক এইদৰে the book is on the table ইয়াতে টেবলটো কি হয় টেবলটো হৈছে এটা নাউন ঠিক আছে তো এই নাউনটো আমাৰ দা বুক ইজ এইটো হৈছে এটা ক্লোজ বা বাক্যৰ এটা অংশ এই অংশটোক এই নাউনটোৰ লগত সংযোগ কৰা হৈছে কাৰ দ্বাৰা অন শব্দটোৰ দ্বাৰা অৰ্থাৎ যদি আমাক খুদে যে প্রিপজিশন কি যে প্রিপজিশন হৈছে কোনো নাউনৰ আগত বহি বাক্যটোৰ একেটা বাক্যটোৰ বাকি অংশখিনিৰ কি লগে সংযোগ কৰে তাকে কি কোৱা হয় আমাৰ প্রিপজিশন বুলি কোৱা হয় আশা কৰো বুজি পাই আছা এতিয়া আমি জানিম কনজাংশন কি কনজাংশন আৰু প্রিপজিশন একেই কেনেকৈ একে মই আলোচনা কৰিম ইয়াতে দা বয় ইয়াতে আমি যদি দেখো ইয়াতে দুটা বাক্য আছে সরি এটো আকৌ আহি গল কনজাংশন রাম ইজ এ বয় গীতা ইজ এ গার্ল আগৰটো আছিল ক্লোজ মানে একেটা বাক্যৰে আমি ভাগখিনিক দেখুৱাইছিলো ক্লোজ ক্লোজ মানে এটা সাবজেক্ট হ'ব লাগিব আৰু এটো ভার্ব হ'ব লাগিব কিন্তু রাম ইজ এ বয় লাস্ট ফুল স্টপ আছে মানে এইটো এটা কি হয় এইটো এটা বাক্য হয় ঠিক সেইদৰে গীতা ইজ এ গার্ল এইটো এটা কি হয় বাক্য হয় সেই বাক্য এইটো বাক্য দুটা কিন্তু সম্পূৰ্ণ স্বাধীন এইটো বেলেগ বেলেগ বাক্য আৰু এই বাক্যটোক আমি সংযোগ কৰিলো কি রাম ইজ এ বয় এন্ড গীতা ইজ এ গার্ল তো এই এন্ড শব্দটোৰ দ্বাৰা আমি কি কৰিলো সংযোগ কৰিলো এই সংযোজক বাক্য সংযোজক অব্যয় বুলি কয় সাগে অসমীয়াত তো এটো কি হ'ব কনজাংশন CON তো এই এন্ড তো হ'ব কনজাংশন ঠিক এন্ড আছে বার্ড আছে এইবোৰ বস্তু মই নিশ্চয় আগলৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম বা মোৰ অলৰেডি কনজাংশনৰ ওপৰত ভিডিও আছে কাৰোবাৰ প্ৰয়োজন হলে মই ভিডিওটোৰ লিংক কমেন্ট পিন বক্সত বা ডেসক্ৰিপচনত দি দিম নেক্সট আছে আমাৰ একেবাৰে লাষ্ট ইন্টারজেকশন ইন্টারজেকশন কি ইন্টারজেকশন হৈছে ভাববোধক অব্যয় অর্থাৎ আমি আমার দৈনন্দিন জীবনত দুখ আনন্দ সেইবোৰ এক্সপ্ৰেছ কৰাৰ কাৰণে আমি কি কৰো কেতিয়াবা কেতিয়াবা কিছুমান শব্দ ব্যৱহাৰ কৰো যেনেকুৱা এলাস ইয়াতে মই দিছো এলাস মানে কি হাই আই এম আন্ডান মই ধ্বংস হৈ গলো এই যে মনৰ দুখটো প্ৰকাশ কৰিলো কেতিয়াবা কেতিয়াবা খেলত জিকিলে আমি কি কওঁ হুৰৰা উই হ্যাভ ওন দ্য মেচ তো তেনেকৈ এই শব্দবোৰ যিবোৰ এক্সপ্ৰেছ কৰা হয় আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ তাকে কোৱা হয় কি ইন্টারজেকশন তো এইখিনি আছিল আমাৰ পার্টস অফ স্পিচ তো আশা কৰো আজিৰ ভিডিওটো ভাল পাইছা যদি ভাল পাইছা লাইক আৰু শেয়ার কৰিবা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা থ্যাঙ্কস ফৰ ওয়াচিং